নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট কুক ৰেচত পুনৰবাৰ স্বাগতম জনাই মই দীপশিখা গগৈ আন এটা ৰেচিপি লৈ আহিছোঁ, যিটো কলা তিলৰ সৈতে কুকুৰাৰ মাংসৰ ৰেচিপি। আহকচোন চাওঁ কেনেকৈ বনায়। প্ৰথমতে মই 50 গ্ৰাম মিঠাতেল গৰম কৰি লৈছোঁ। ইয়াতে মিডিয়াম সাইজৰ দুটা পিঁয়াজ কাটি দিছোঁ। ইতিমধ্যে আমাৰ পিঁয়াজখিনি হৈছে ভাজি লোৱা। তাতে আমি 50 গ্ৰাম আদা নহৰু থেতেলিয়াই লোৱা আমি দিম লগত। এতিয়া আমি ইয়াতে এটা বিলাহী দিছোঁ। বিলাহীটো আপোনালোকে নিদিয়াকৈ বনাব পাৰিব। ইয়াতে আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব আৰু হালধি এড কৰি দিম। ইয়াতে আমি এতিয়া কেঁচা জলকীয়া দিছোঁ। তাতে আমি তিলৰ গুড়া দিছোঁ। তিলখিনিৰ লগতে মাংসখিনি দিছোঁ আৰু লগতে ভাজি লৈ তিলৰ পৰা তেলখিনি ওলাইছে। এতিয়া তিলৰ কালাৰটো ধুনীয়াকৈ উঠিছে। আমি বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই। এতিয়া আমি ইয়াতে 250 ml পানী এড কৰিম। আৰু উতল অহালৈ ঢাকি দিম। মাংসখিনি এতিয়া সিজিলে আমি নমাব পৰা হৈছে আৰু দুধখিনি ডাঠ হৈছে।